এয়া পূজা বন্ধ খুলিছে আৰু আমি ৰুমলৈ বুলি ৰাওনা হ'বলৈ হৈছে। এতিয়া ঘৰৰ পৰা লৈছোঁ এয়া কণ জলকীয়া। এয়া চাওক একেবাৰে ঘৰৰ বাৰীত লগা কণ জলকীয়া। এয়া কণ জলকীয়া লৈছোঁ। এইটো চাইডে লৈছোঁ নেমু। এই নেমুজোপা মই ৰুইছিলোঁ ক'ভিডৰ সময়ত আৰু এতিয়া লাগিছে। তাৰপৰা এইটো চাইডে লৈছোঁ এয়া তামোল পাণ। তামোল পাণ কেতিয়াবা লাগে, আমি অসমীয়া মানুহ হিচাপে ভাত মুঠি খাই কেতিয়াবা তামোল এখন খাবলৈ ভাল লাগে। আৰু এইটো চাইডে লৈ লৈছোঁ মান ধনিয়া। কিছুমানে ইয়াক মান ধনিয়া বুলি কয় আৰু আমাৰ এইটো চাইডে ইয়াক বঙালী গোন্ধোৱা বুলি কয়। আৰু এয়া লৈছোঁ কচু, ঘৰতে কৰিছিলে দেউতাই কচু, এইটো কচু লৈছোঁ। ইয়াতো কচু লৈছোঁ, তাত যিহেতু মোৰ পেহী আছে চ' পেহীকো অলপ দিম। আৰু এইখিনি লৈছোঁ অলপ শাকৰ গুটি, ইয়াতে পালেং আছে, লাই আছে, ধনিয়া আছে, সেইখিনি কৰিম। তাৰপৰা এয়া হৈছে কুন্দুলি। এজোপা কুন্দুলিও মই ক'ভিডৰ সময়তে ৰুইছিলোঁ, এতিয়া 4 বছৰমান হ'ল। এজোপা কুন্দুলি এতিয়া ছিঙি আছোঁ, আমি ছিঙিও আছোঁ, বিক্ৰী কৰিও আছোঁ। চ' এইটো চাইডেও লৈছোঁ কুন্দুলি, এইখিনিও আমি কুন্দুলি তাত পেহীক দিম। এয়া লৈছোঁ কল, এয়া কল খাব লাগিব। এইখিনি হৈছে চেনি কল আৰু এয়া হৈছে আমাৰ জাহাজী কল। আৰু এইটো চাইডে লৈছোঁ এয়া কোমোৰা। চাওক কিমান ধুনীয়া, একদম জৈৱিক পদ্ধতিৰে কৰা কোমোৰা, ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়া নাই। এতিয়া হাঁহে কোমোৰাই খাবলৈ বহুত ভাল লাগিব। ত' আমি নিম এই 3টা কোমোৰা আমি লৈ যাম আমাৰ নিজৰ ঘৰৰ কাৰণে, আৰু এইকেইটা আমি দিম আমাৰ পেহী ঘৰত দিম। চ' সেইটো চাইডে ৱাইফে লৈ লৈছে মানি প্লেণ্ট, নাজানো আৰু মানি প্লেণ্টজোপা কি কৰিব। চ' এয়াই ইমানেই।